সকল মেৰিট লিষ্ট আহি গ'ল সামৰ্থ পৰ্টেলত ইউজি আপোনাৰ BA BSc Bcom তিনিটাৰ কাৰণে বা BCA যিকোনো আপোনাৰ মেৰিট লিষ্টসমূহ পাব্লিছ কৰি দিয়া গৈছে। আপোনালোকে মেৰিট লিষ্টখন চাবলৈ আপোনালোকে সামৰ্থ পৰ্টেলত আহিব। সামৰ্থ পৰ্টেলত অহাৰ পিছত আপোনালোকে ইয়াতে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব, তাৰপিছত মেৰিট লিষ্টত ক্লিক কৰি দিব। মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব মেৰিট লিষ্ট পাব্লিছ বাই কলেজেছ ৰাউণ্ড 1ৰ কাৰণে কলেজ পাব্লিছ কৰি দিয়া হৈছে। আপোনালোকে ইয়াতে চাব পাৰে, আপোনাৰ ইয়াতে যদি চাব পাৰে মেৰিট লিষ্টসমূহ দিয়াই হৈছে। যদি আপোনালোকে ইয়াতে নিজৰ ইনষ্টিটিউট বা আপোনালোকে ক'ত এপ্লাই কৰিছে সেইটো আপোনালোকে চাৰ্চ কৰিও চাব পাৰে। মই গুৱাহাটী আণ্ডাৰত কৰিছিলোঁ, গুৱাহাটী আণ্ডাৰটোত মাৰি দিম। তাৰপিছত আপোনালোকে ইয়াতে টাইপ কৰিব আপোনালোকৰ কলেজৰ নাম, যিকোনো আপোনালোকে য'ত এপ্লাই কৰিছে তাৰ কলেজৰ নামটো আপোনালোকে তাতে ক্লিক কৰি দিব বা আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে কোনটোৰ কাৰণে এপ্লাই কৰিছিলে, বেচেলাৰ অফ ছায়েন্স নে আৰ্টছ নে কিহৰ কাৰণে এপ্লাই কৰিছে সেইটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকে তলত গুৱাহাটী ইউনিভাৰ্চিটি আৰু তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত গুৱাহাটী কলেজ বেচেলাৰ অফ কমাৰ্চৰ কাৰণে ইয়াতে মেৰিট লিষ্ট ওলাই গৈছে। আপোনালোকে ইয়াতে চাব পাৰে আপোনাৰ নামসমূহ ইয়াতে যদি আছে আপোনালোকে এই ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকে চিলেক্ট হৈ গৈছে। আৰু আপোনালোকে যদি ইয়াতে আৰ্টছতো চাব খোজে আৰ্টছত ক্লিক কৰিব। আৰ্টছতো আপোনালোকৰ ইয়াতে নামটো চেক কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ ছায়েন্সৰ কাৰণে আছে, ছায়েন্সতো ক্লিক কৰি দিলে আপোনালোকৰ ইয়াতে ছায়েন্সৰ নাম আহি যাব। এনেকৈ চাব পাৰিব আপোনালোকৰ নামসমূহ যদি ইয়াতে আছে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে চিলেক্ট হৈ গৈছে। এইবাৰ আমি চাম এডমিশ্যন সময়ত আপোনালোকক কি আপোনালোকে ডকুমেণ্টছ লৈ যাব লাগিব। ইয়াতে চাব পাৰে আপোনালোকে ফাৰ্ষ্ট আপোনালোকে মাৰ্কশ্বিট লৈ যাব লাগিব, 10 আৰু 12ৰ মাৰ্কশ্বিট লৈ যাব লাগিব। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট আৰু HSLC এডমিট কাৰ্ড যিকোনো এটা লৈ যাব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিছিলে তেতিয়া কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত আপোনালোকে ডিফাৰেণ্টলি এবল, যদি আপোনালোকে PWD বা কিবা ডিছেবিলিটি আছে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত যদি আপোনালোকে গেপ কৰিছিলে গেপ চাৰ্টিফিকেট লৈ যাব লাগিব। ভেলিড ইনকাম চাৰ্টিফিকেট, যদি আপোনালোকে ফি ৱেইভাৰত কৰিছিলে তেতিয়াহ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেট বা আপোনালোকে ৰেচন কাৰ্ড লৈ যাব লাগিব। আৰু যদি আপোনালোকে EWS কেটেগৰীত হয় তেতিয়াহ'লে EWS চাৰ্টিফিকেট লৈ যাব লাগিব। যদি আপোনালোকে দ্য ফ্ৰণ্ট পেজ অফ এ বেংক একাউণ্ট, আপোনালোকে পাছবুকৰ বেংক একাউণ্টৰ ফ্ৰণ্ট পেজটো লৈ যাব লাগিব। তাৰপিছত আপোনালোকে যদি এক্সট্ৰা কাৰিকুলাৰ কিবা যদি আপোনালোকৰ চাৰ্টিফিকেট আছে সেইবোৰ আপোনালোকে লৈ যাব লাগিব। তাৰপিছত আপোনালোকে আইডেণ্টিটি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড বা যিকোনো এটা লৈ যাব পাৰিব। এইখিনিয়ে লাগিব ডকুমেণ্ট। এইখিনি আছিলে ভিডিঅ'টো, আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ মেৰিট লিষ্টসমূহ। আৰু যদি কিবা ইনফৰমেশ্যন আহে বা আপোনালোকে যদি কিবা প্ৰব্লেম পায় মেৰিট লিষ্ট চাওঁতে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।